নমস্কাৰ। ভাৰতীয় সংগীত শিকিবলৈ হাৰমনিয়াম অতিকৈ দৰকাৰী আহিলা। হাৰমনিয়ামত সা, ৰে, গা, মা, পা, ধা, নি কেনেকৈ বজোৱা হয় তাৰ এটি আভাস দিব বিচাৰিছোঁ। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক নিশ্চয় উপকৃত হ'ব আৰু হাৰমনিয়াম শিকনৰ নতুন নতুন ভিডিঅ' প্ৰস্তুত কৰাৰ বাবে মোৰ ভক্তিদীপা চেনেলটি ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি উৎসাহিত কৰিব। আহক শাস্ত্ৰীয় সংগীতৰ সপ্তস্বৰৰ বিষয়ে কিছু জানো হওক। এই সপ্তস্বৰ হৈছে সা, ৰে, গা, মা, পা, ধা, নি। এই সপ্তস্বৰৰ সম্পূৰ্ণ নাম হৈছে সা সৰজ, ৰে ঋষভ, গা গান্ধাৰ, মা মধ্যম, পা পঞ্চম, ধা ধৈৱত, নি নিষাদ। এই সপ্তস্বৰ হাৰমনিয়ামৰ চাবিত বজোৱাৰ সময়ত হাতৰ কোনটো আঙুলি ক'ত ব্যৱহাৰ কৰিম তাৰ বিষয়ে কিছু জানো আহক। যদিও আমাৰ হাতত 5টা আঙুলি আছে, বৃদ্ধা, তৰ্জনী, মধ্যমা, অনামিকা এই 4টা আঙুলিহে ব্যৱহাৰ হয়। কনিষ্ঠ আঙুলিৰ ব্যৱহাৰ নহয়। আহক এবাৰ আমি হাৰমনিয়ামৰ চাবিত হাত বুলাওঁ, লগতে স্বৰসমূহ উচ্চাৰণ কৰোঁ। সা, তৰ্জনী আঙুলি দিছোঁ, ৰে, মধ্যমা আঙুলি গা, গা, অনামিকা আঙুলি মা, মা, তলেৰে ঘূৰাই দিছোঁ, আকৌ বৃদ্ধা আঙুলি পা, তৰ্জনী আঙুলি ধা, ধা, মধ্যমা আঙুলি নি, নি, অনামিকা আঙুলি সা, সা, আকৌ আগলৈৰে ঘূৰি আহিছোঁ, সা, নি, ধা, পা, মা, গা, ৰে, সা। আকৌ এবাৰ গাইছোঁ, সা, ৰে, গা, মা, পা, ধা, নি, সা, সা, নি, ধা, পা, মা, গা, ৰে, সা। আৰোহণ অৱৰোহণ কাক বোলে? আৰোহণ তলৰ নিম্ন চাৰ পৰা উচ্চ চালৈ যোৱাকে আৰোহণ বোলে। যেনে সা, ৰে, গা, মা, পা, ধা, নি, সা। উচ্চ চাৰ পৰা নিম্ন চালৈ অহাকে অৱৰোহণ বোলে। সা, নি, ধা, পা, মা, গা, ৰে, সা। এয়াই হৈছে হাৰমনিয়াম শিকনৰ প্ৰথম আৰ্হি। হাৰমনিয়াম শিকনৰ পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই সামৰিলোঁ। নমস্কাৰ।